এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতত এটা বিশেষ প্ৰশ্ন আহিছিল। প্ৰশ্নটো আছিল এনেকুৱা যে এখন গাঁৱত এখন হস্পিটেল খোলা হ'ল, তাতে হিন্দুসকলৰ বাবে চিকিৎসা ব্যয় সম্পূৰ্ণৰূপে শূন্য, অৰ্থাৎ কোনো ব্যয় কৰিব নালাগে চিকিৎসাৰ কাৰণে, আৰু বাকী ধৰ্মাৱলম্বী লোকসকলে পইচাৰ বিনিময়ত তাত চিকিৎসা পাব। এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলৰ মতামত কি প্ৰশ্নটোৰ জৰিয়তে সোধা হৈছিল। নিতান্তই সেইটো প্ৰশ্ন আছিল এটা বোধৰ প্ৰশ্ন। এইখিনিতে কওঁ বোধৰ প্ৰশ্ননো কি। কথাটো এনেকুৱা, প্ৰশ্ন কাকত এখনত 4 প্ৰকাৰৰ প্ৰশ্ন থাকে: জ্ঞান, বোধ, প্ৰয়োগ আৰু কৌশল। সেই অনুসৰি প্ৰশ্ন কাটিবলৈ দিয়া হয়। আৰু ঠিক তেনেকুৱা এটা প্ৰশ্ন আহিছিল যে এখন গাঁৱত এখন হস্পিটেল পতা হৈছে, হস্পিটেলত হিন্দুসকলৰ চিকিৎসা ব্যয় শূন্য, কিন্তু বাকী ধৰ্মাৱলম্বী লোকসকলে পইচাৰ বিনিময়ত তাত চিকিৎসা পাব। 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সেই প্ৰশ্নটো এইবাবেই সোধা হৈছিল যে তেওঁলোকে সেই কথাটোৰ পৰা কি বুজিছে, আচলতে সেইটো ন্যায়সংগত হৈছে নে ন্যায়সংগত হোৱা নাই। সাধাৰণভাৱে যদি আমি চাওঁ, 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে সেই প্ৰশ্নটোৰ কিন্তু উত্তৰ নোৱাৰাৰ প্ৰশ্ন নাহে। যদিও সিহঁতি সৰু সৰু ল'ৰা ছোৱালী, যদিও সিহঁতে ইমান কথা গৰকিব নোৱাৰে, তথাপিতো কিন্তু যদি আমাৰ সংবিধানৰ প্ৰস্তাৱনাটো ভালকৈ চায়, তেতিয়াহ'লে বুজি পোৱা যাব যে তেওঁলোকে যিটো উত্তৰ দিব লাগে সেই উত্তৰটো সংবিধানৰ প্ৰস্তাৱনা পঢ়াৰ লগে লগেই তেওঁলোকে গম পাব। কাৰণ তাত আমাৰ ধৰ্ম নিৰপেক্ষ বুলি এটা শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা হৈছে। গতিকে ধৰ্মৰ ভিত্তিত কোনেও তাত বেছি সুবিধা বা কোনেও কম সুবিধা পাব নালাগে। অৱশ্যে মোৰ এইটো শেষ মতামত নহয়। কথাটো এনেকুৱা যে মিশ্ৰিত যিহেতু প্ৰতিক্ৰিয়া চলিছিল, মই দেখি আছিলোঁ, মই কোনো প্ৰতিক্ৰিয়া মোৰ ফালৰ পৰা প্ৰকাশ কৰা নাছিলোঁ বা তেনেকুৱা কৰাৰ যোগ্য ব্যক্তিও মই নহয়। কিন্তু ছাত্ৰ ছাত্ৰীসকলে কিমান বুজিছে সেইটো এটা উমান লোৱা হৈছিল। ইয়েই ইংগিত দিয়ে যে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা আৰু প্ৰশ্ন হয়তো পৰ্যায়ক্ৰমে পাই গৈ থাকিব। গতিকে ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰী যিসকলে অহা বছৰ মেট্ৰিক পৰীক্ষা দিব, 2025-26 চনৰ যিসকল পৰীক্ষাৰ্থী হ'ব, তেওঁলোক কিন্তু সাৱধান হোৱা উচিত। এইখিনিতে এটা বেলেগ কথা কওঁ। ইতিমধ্যে বছৰেকীয়া পৰীক্ষাবিলাকো স্কুলবিলাকৰ শেষ হৈছে। খুব সোনকালে তেওঁলোকে ৰিজাল্ট পাব। কোনো ঠাইত পৰীক্ষাবিলাক অনুষ্ঠিত হোৱা নাই, খুব সোনকালে সেই পৰীক্ষাবিলাকো অনুষ্ঠিত হ'ব। এতিয়া কথা হ'ল, ৰিজাল্ট এটা দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে কি ৰেংক পাইছে, তেওঁলোকে কিমান নম্বৰ পাইছে, সেইটোক লৈ অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰেছাৰ দিয়া আৰম্ভ কৰে। এই প্ৰেছাৰ দিয়াৰ আগত বাৰু অভিভাৱকসকলে ভাবিছেনে সেই ছাত্ৰ ছাত্ৰীসকলৰ যি কুমলীয়া বয়স, সেই বয়সত তেওঁলোকে কিমানখিনি নম্বৰ পাবলৈ সক্ষম হৈছিল। মোৰ নিজৰো সন্তান আছে, সিহঁতে কিমান নম্বৰ পাইছে সেইটোক যদি মই সেই সময়ত পোৱা সিমান বয়সত পোৱা নম্বৰৰ সৈতে তুলনা কৰি চাওঁ, তাৰ এটা আমি সাম্যক ধাৰণা পাম। ছাত্ৰ ছাত্ৰীসকলে ফলাফল কেনেকুৱা কৰিছে তাৰ ওপৰত বৰকৈ গুৰুত্ব দিয়া উচিত নহয়। তাৰ বিপৰীতক্ৰমে সিহঁতে কিমান বুজিছে সেই কথাটোহে চোৱাটো অভিভাৱক হিচাপে আমাৰ দায়িত্ব। কেতিয়াবা বাৰু আপোনালোকে, মই এজন শিক্ষক হিচাপে কৈছোঁ, কেতিয়াবা বাৰু আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক স্কুলৰ পৰা অহাৰ পিছত সুধিছেনে তুমি আজি স্কুলত কি কি নতুন কথা শিকিলা? যদি আপোনালোকে কেতিয়াও সোধা নাই আজি কি কি নতুন কথা শিকিলা, আজি কি কি ভাল কথা শিকিলা, তেতিয়াহ'লে সেই ৰিজাল্টৰ সময়ত সিহঁতক হেঁচা মাৰি ধৰি তোমাৰ ৰিজাল্ট কিয় বেয়া হ'ল, কিয় তুমি কম নম্বৰ পালা, এইখিনি কথা কিন্তু সোধাৰ অধিকাৰ আপোনাৰ বা মোৰ নাই। ছাত্ৰ ছাত্ৰীসকলে কিমান বুজিছে সেইটো কথাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব, যিটো গুৰুত্ব মই সদায় দি আহিছোঁ। এইটো কথা ঠিক, মোৰ সন্তানেও বহুত কিবা কিবি ভাল কৰি দেখাব পৰা নাই, কিন্তু সিহঁতক মই সদায় এটা কথা সোধোঁ, তুমি আজিৰ দিনটোত কি নতুন কথা শিকিলা, তুমি আজি কি কি ভাল কথা শিকিলা। এই কথাটো সোধাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে সেই যে বুজাৰ ক্ষমতাটো, ঘৰত আহি স্কুলৰ কথাখিনি বুজোৱাৰ ক্ষমতাটো বাঢ়িব। তেতিয়া বোধ সম্পৰ্কীয় যিবিলাক প্ৰশ্ন আহিব সেইবিলাক তেওঁলোকে উত্তৰ কৰাত কিছু পৰিমাণে সহায় হ'ব। ডম্বুক গাঁৱত কি হৈছিল বা তাৰ প্ৰশ্নটো কেনেকুৱা আছিল, তেওঁলোকে কি সিদ্ধান্ত দিবলগীয়া আছিল, সেই সম্পৰ্কে মোৰ বিশেষ মতামত একো নাই। কিন্তু ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতলৈ মনত ৰখা উচিত যে মেট্ৰিকেই হওক বা হায়াৰ ছেকেণ্ডেৰীয়ে হওক বা পৰ্যায়ক্ৰমে নিম্ন শ্ৰেণীবোৰতো তেনেকুৱা কিন্তু বোধৰ প্ৰশ্ন অহা এতিয়া আৰম্ভ কৰিব। কাৰণ আপোনালোকে গম পাইছে আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি পূৰ্বৰ শিক্ষানীতি নহয়, এতিয়া অলপমান বদলি কৰি দিয়া হৈছে। So thank you very much. Keep watching our videos.